নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ঘৰত সৰুকৈ সকাম এটা আছিলে, সেইবাবে মই ইডলি কেইটামান বনাইছিলোঁ, মিঠা ইডলিটো। সেই ৰেচিপিটোকে আপোনালোকলৈ লৈ আহিছোঁ। তেতিয়াহ'লে ভিডিঅ'টোকে আৰম্ভ কৰোঁ ব'লক। ভিডিঅ'টোতে সকলো বুজি পাব আৰু কৈ যাম ব'লক। মই ইডলি বনাবৰ বাবে এনেদৰে চুজি লৈ লৈছোঁ, আধা কেজি পেকেট দুটা, চেনি, গাখীৰ আৰু নাৰিকলৰ গুড়ি আৰু বেকিং আৰু এয়া কিচমিচৰ পেকেট লৈ লৈছোঁ। আৰু ইয়াতে এতিয়া মই চুজিখিনি দুইটা পেকেট খুলি দি ল'ম। মই এইটোও ক'ম যে যিমানটো যি মই লৈছোঁ সেইখিনিয়ে কিমানটা ইডলি হ'ল। সেয়া চুজিৰ লগতে মই কেইটামান একাপমান জোখৰ পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ আৰু নাৰিকল। এই সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। কিমান ইডলি হ'ল মই এই 2 পেকেট চুজিয়ে মই সেইটো আপোনালোকক কৈ দিম, আপোনালোকে অনুমানটো কৰিব পাৰিব। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চব মিক্স কৰি ল'লোঁ আৰু ইয়াতে মই এতিয়া চেনিখিনি দি দিম। চেনিটো জোখমতে দিব আপোনালোকে সোৱাদ অনুসৰি। মই নিজৰ অলপমান বেছি সোৱাদটো খাই ভাল পাওঁ, সেইবাবে মই আধা কেজিমানতকৈ অলপ বেছি হ'ব চাগে চেনি দি দিছোঁ। দি পিনি মিক্স কৰি লৈছোঁ। আৰু যিহেতু সকামৰ ভকতৰ বাবে সেইবাবে গাখীৰ অলপ দি দিছোঁ। গাখীৰো সম্পূৰ্ণকৈ যদি আপোনালোকে দিওঁ বুলি ভাবে 1 লিটাৰমান চাগে গাখীৰ লাগিব। মই কিন্তু আধা লিটাৰমান দিছোঁ গাখীৰ আৰু আধা লিটাৰমান পানী দি পিনি মিক্স কৰি বনাইছোঁ। আৰু যদি আপোনালোকে গাখীৰ ব্যৱহাৰ নকৰি অকল পানীয়েও বনাওঁ বুলি ভাবে, গুলো বুলি ভাবে, তেনেদৰেও মিক্স কৰি ল'ব পাৰিব। কিন্তু মই অলপমান গাখীৰ দিছোঁ, তেতিয়া সোৱাদটো আৰু বেছি ভাল হয়। এনেদৰে মই গোটা চেনি দিছোঁ যিহেতু, সেইবাবে সৰহকৈ পানী দিব নোৱাৰি, অলপকৈ দি মিক্স কৰিছোঁ। যিহেতু চেনিটো গলি গ'লে অলপ বেছি পনীয়া হৈ যাব, সেইবাবে মই চেনিটো ভালদৰে মিক্স কৰি অলপকৈ পানী দি গুলিছোঁ। এনেদৰে ভালদৰে হাতেৰে মই মিক্স কৰিছোঁ, তেতিয়া ভালদৰে মিক্স হয়। হেতা বা চামুচেৰে মিক্স কৰিলে ইমান ভাল জোখত নোৱাৰি, এনেদৰে সেইটো কাৰণে মই হাতেৰে মিক্স কৰিছোঁ। এনেদৰে ভালদৰে মিক্স কৰি মই অলপ দেৰিৰ কাৰণে থৈ দিলোঁ ৰেষ্ট কৰি থোৱাৰ পিছত যেতিয়া বনাব হ'ল, তেতিয়া এই সৰু চামুচ পাতে মই এনেদৰে 1.5 চামুচমান বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰ দি অকণমান পানী দি মিক্স কৰি ল'লোঁ। ধুনীয়াকৈ মিক্স কৰি লৈ মই এতিয়া ইডলি ষ্টেণ্ডডালত এনেদৰে ঘিউ অকণমান সানি লৈছোঁ, তেতিয়া এৰুৱাবলৈ বেছি ভাল হয়, পিছত লাগি নধৰে সেইবাবে দি লৈছোঁ। আৰু মই এই ইডলি যিমানখিনি বাটাৰ গুলি লৈছিলোঁ, সেইখিনিয়ে সম্পূৰ্ণ মুঠতে 70-80টামান ইডলি হৈছে দেই। তাতকৈ বেছি কৰোঁ বুলিলেও চাগে পৰা হ'ব, ইয়াতকৈ অকণমান পনীয়া কৰি ল'লে ইয়াতকৈ 2টামান বেছি হ'ব চাগে, কিন্তু মোৰ 70-80টামান হ'ল। আৰু যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ইডলিকেইটা দেখাত কেনেকুৱা লাগিছে। আৰু মই নিজেই কৈছোঁ যে খাই কিন্তু ভাল লাগিলে, আপোনালোকেও বনাই খাই চাব, ভাল পাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে চাওক অকণমান ঢকিয়াই দিছোঁ, তেতিয়া ইডলিখিনি ভালকৈ হেৰি হৈ যাব। আৰু অলপ ধুনীয়া লাগিবৰ বাবে মই খিচমিচকেইটা যে থৈছিলোঁ, খিচমিচো দি দিছোঁ ইয়াতে। খিচমিচ নিদিলেও হয়, সেইটো কোনো দিবলগীয়া কথা নহয় বোলে, সেইটো সোৱাদৰ কাৰণে নহয়, সেইটো অকল দেখিবলৈ ধুনীয়া লগাৰ বাবেহে। এয়া মই কুকাৰটো পাতি তাতে একাপমান জোখা পানী দি সেইখিনি গৰম হ'বলৈ দি তাতে মই ইডলিখিনি ষ্টেণ্ডডালে সৈতে ভৰাই দিছোঁ। আৰু ভৰাই দি কুকাৰৰ ওপৰত এইখন ঢাকনখন এনেই লগাইহে দিছোঁ দেই, ওপৰতে দিহে থৈছোঁ। 5 মিনিটমান 7 মিনিটমানৰ পিছত এয়া মই শলত উলিয়াই ল'লোঁ। চেঁচা শলত এয়া এটা কৰি উলিয়াই লৈছোঁ। চাওক দেখাত কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে? কিন্তু খাবলৈও ভাল হৈছিলে ইডলিখিনি। এয়া চাওক ধুনীয়া ফুটা হৈছে, জালি হৈছে। সেইবাবে কৈছোঁ ইডলিখিনি বহুতেই ধুনীয়া হৈছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে এটা লাইক কৰি দিব। এনেকুৱা আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিম। এনেকুৱা নতুন ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিলে, আকৌ এটা ভিডিঅ'তে লগ পাম। বাই বাই।